গোভা দেওৰজাৰ চাৰিভাই দেওশাল শিৱথান। ওম চৰন্তে শিৱ শংকৰ। বিশেষকৈ মই দেওশাল মন্দিৰৰ কাষত আছোঁ। দেওশাল মন্দিৰ মেইন গন্তব্যস্থান হয় তাত, আৰু ইয়াৰ কাহিনীটো মই কৈ আছোঁ। দেউজনে নাজানো বুলি ক'লে অকণমান প্ৰব্লেম হৈছে ক'বলৈ। এই দেওশাল মন্দিৰ কিহৰ কাৰণে বিখ্যাত হ'ল, দেওশাল মন্দিৰ কিমান চনত কিহৰ কাৰণে, আৰু দেওশাল নামটো কিয় ৰখালে, সকলোখিনি মই কৈ আছোঁ। চাই থাকক আপোনালোকে ভিডিঅ'টো যোগেৰে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল ধ্ৰুৱ JS। আমি আহি বৰ্তমান এতিয়া উপস্থিত হৈছোঁ দেওশাল মন্দিৰ। আজি দেওশাল মন্দিৰটো চাই যাওঁ। যিহেতু অকণমান ৰাইডত আহিছোঁ, দেওশাল মন্দিৰটো চাই যাওঁ। আপোনালোকে চাই থাকক। দেওশাল মন্দিৰটো বহুত এটা সুন্দৰময় এটা কাহিনী আছে। এই দেওশাল মন্দিৰ কাহিনীটো আপোনাক কৈ আছোঁ, চাই থাকক শেষলৈকে। এতিয়া মই দেওশাল মন্দিৰ প্ৰৱেশ দ্বাৰ যাম, আৰু মোক ফ্ৰণ্টত এই গেটটো দেখুৱাই দিম। আপোনালোক ফ্ৰণ্টৰ গেটটো চাওক, আৰু দেওশাল মন্দিৰটোৰ কেনেকুৱা আৰু ইয়াৰ কাহিনী এটা কৈ আছোঁ। মই ভিডিঅ'টোৰ ফটেজৰ ৰূপত কৈ থাকিম। আপোনালোকে চাই থাকক। এই দেওশাল মন্দিৰ কাহিনীটো বুজিব পাৰিব কেনেকৈনো হ'ল এই দেওশাল মন্দিৰ। ঠিক আছে, আমি ফ্ৰণ্টত যাম এতিয়া, দেখুৱাই দিছোঁ চাওক। দেওশাল শিৱ মন্দিৰ জাগিৰোডত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত। মন্দিৰটোৰ উজনিলৈ যোৱাৰ যাত্ৰীসকলৰ পৰিচিত। শিৱৰাত্ৰিৰ সময়ছোৱাত অসংখ্য ভক্তৰ সমাগম হয়। মন্দিৰ চৌহদত প্ৰাচীন কালত মহৰ্ষি বাল্মীকিৰ আশ্ৰম আছিল বুলি এগৰাকী পূজাৰীৰ মুখত শুনিছিলোঁ, আৰু নিচেই কাষতে চিতা জখলা, গৱেষণা অতিকে প্ৰয়োজন। ওম শান্তি, ওম শান্তি। শুদ্ধ হৈ যোৱা। এতিয়া মন্দিৰত সোমাম আমি, বিশেষকৈ মন্দিৰৰ ভিতৰত সোমাম। শান্তি লৈ লৈছোঁ। ওম চৰন্তে শিৱ শংকৰ। এতিয়া সোমাই যাম। এতিয়া এইফালে এতিয়া সোমাই যাম। এইটো প্ৰৱেশ যদি সোমাই আহিছোঁ, বিশেষকৈ মন্দিৰটোৰ প্ৰাংগণলৈ আহিছোঁ। এতিয়া মন্দিৰটো আমি ভিতৰখিনি দেখুৱাম, আৰু মন্দিৰটো চাওক। দেওশাল মন্দিৰ কেনেকুৱা এটা উজ্জ্বল কামনা আছে। ইয়াৰ পৰা আজি মই মন্দিৰটো সকলোখিনি দেখাম। হয়, বিশেষকৈ আমি এতিয়া দেওশাল মন্দিৰৰ কাষত আছোঁ, আৰু ইয়াৰ পৰাই আপুনি দেখিছে, মোৰ ছাইডত দেখিছে, এইটো পাছফালে দেখিছে দেওশাল মন্দিৰ মেইন গন্তব্যস্থান হয়। তাতেও চৰণৰ লিংগৰ আছে, মহাদেৱ শিৱৰ লিংগৰ আছে। এই দেওশাল মন্দিৰ কিহৰ কাৰণে বিখ্যাত হ'ল, দেওশাল মন্দিৰ কিমান চনত কিহৰ কাৰণে, আৰু দেওশাল নামটো কিয় ৰখালে, সকলোখিনি মই কৈ আছোঁ। চাই থাকক আপোনালোকে ভিডিঅ'টো যোগেৰে। আৰু বিশেষকৈ আমি অহা নাছিলোঁ দেওশাল মন্দিৰত সোমাম বুলি, যিহেতু আমি গুৱাহাটী আহি আছিলোঁ। ছাইডতে দেওশাল মন্দিৰ অৱস্থিত, চ' আমি তাতে আমি সোমালোঁ। মন্দিৰটোৰ কথা মই ইমান নাজানিম, কিন্তু মই আপোনালোকক হিষ্টৰী চাই, এই কাহিনীৰ হিষ্টৰী চাই আপোনালোকক মই অৱগত কৰিম এই কাহিনীটোৰ। আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে, আৰু বহুতকেইটা মন্দিৰ বহুতকেইটা দেখুৱাব চেষ্টা কৰিম মই। আৰু আপোনালোকে যদি নতুন মোৰ চেনেললৈ যদি নতুন আহিছে, তেনেহ'লে তাক ছাবস্ক্ৰাইব বুটামটো ক্লিক কৰি ৰখাব, আৰু তলতে এতিয়া বেল আইকনটো প্ৰেছ কৰি ৰখাব, যিহেতু মোৰ এনেকুৱা ধৰণৰ ন'টিফিকেশ্যন পাবৰ কাৰণে আপোনালোকে অতি সহজতে পায়। ধন্যবাদ। কেনেকুৱা লাগিছে তোমাক, কোৱা কেনেকুৱা লাগিছে দেওশাল মন্দিৰত আহি? মোৰ তেওঁৰ চেনেলটো লৈছে, নামটো বাবলু বাস্কেট। আপোনাৰ চেনেল আছে? নাই। ঠিক আছে, আপুনি মাৰিব পাৰিবনে? নাই। এই মন্দিৰটোৰ পৰ্যটনৰ বাবে সুপৰিচিত স্থলী। জাগিৰোড চহৰখন এই চহৰৰ পৰা মাত্ৰ 4 কিলোমিটাৰ দূৰত্ব, আৰু নামনি অসমৰ পৰা উজনি অসমলৈ যোৰা মূল পথত এই মন্দিৰ অৱস্থিত। দেওশাল শিৱ মন্দিৰ এটা প্ৰাচীন মন্দিৰ। পুৰণি কলা আৰু স্থাপত্যৰ প্ৰতি আগ্ৰহী লোকসকলক আকৰ্ষিত কৰে এই মন্দিৰে। হিন্দু পৌৰাণিক কাহিনী অনুসৰি
এসময়ত ইয়াত মহৰ্ষি বাল্মীকিৰ আশ্ৰম অৱস্থিত আছিল আৰু তেওঁ শিৱক ধ্যান কৰিছিল এই ঠাইত। সীতাই ভগৱানৰ ৰামৰ দ্বাৰা পৰিত্যাগ হোৱাৰ পাছত ইয়াত বাস কৰিছিল বুলি বিশ্বাস কৰা হয় আৰু তেতিয়াই পৰা এই মন্দিৰটো পবিত্ৰ বুলি ধৰা হয়। লোকবিশ্বাস অনুসৰি এই মন্দিৰলৈ যোৱা সকলো দৰ্শনাৰ্থীৰ মনোকামনা পূৰ্ণ হয়। এই মন্দিৰৰ বৈশিষ্ট্য হৈছে এই মন্দিৰ পুৰোহিতসকলৰ জনজাতীয় লোক আৰু ইয়াৰ পূজাৰ আৰ্হি জনজাতীয় ভাষাৰ হয়। এই দেওশাল মন্দিৰৰ সমীপত প্ৰাকৃতিক মনোমোহাৰ পৰিৱেশৰ মাজত আছে এই শালখন। ইয়াত বান্দৰ, ৰাজহাঁহ আৰু বহুতো চৰাই চিৰিকটি আছে। আচলতে দেওশাল মন্দিৰটোৰ আমি জনামতে এটা এটা হেডলাইন দিছোঁ আছে। হেডলাইনটো আপোনালোকৰ গেটত চাওক যে ৰুভা দেওৰজাৰ চাৰিভাই দেওশাল মন্দিৰ শিৱথান। বিশেষকৈ আমি এতিয়া ইয়াৰ পৰা ওলাইছোঁ আৰু তাতে আমি নিৰ্মালি চিমেলি ল'লোঁ, লৈ এতিয়া বৰ্তমান আমি ওলাইছোঁ আৰু আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। ধন্যবাদ। আৰু